প্ৰচণ্ড গৰম আহাৰ আগতে বলক খাওঁ মচমচীয়া পকৰি আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে শ্বেয়াৰ কৰিব লগৰ লগৰী। সময়ৰ কাটা বেক কৰি বলক মই এতিয়া আপোনালোকক দেখাওঁগে তেজপুৰৰ এখন মচমচীয়া পকৰি পোৱা দোকান। কিন্তু তাৰ আগতে লোগোটো বনতা হে। হাই ফুডিজ, আজি মই আপোনালোকক দেখুৱাম তেজপুৰৰ এটা বিৰাটেই টেষ্টি পকৰি। এই পকৰিটো কি ধৰণে প্ৰস্তুত কৰি তোলে, তাৰ দাম কিমান আৰু ক'ত পোৱা যায়, এই সম্পূৰ্ণখিনি ডিটেইলছ আজি মই এই ভিডিঅ'টোত আপোনালোকৰ আগত দেখুৱাবলৈ ওলাইছোঁ। গৰম গৰম পকৰি বনাব এতিয়া। ধুনীয়া মিক্সাৰ এটা বনাই দিছে। মগু দালি আছে, মগু দালি নহয় দেই, মচুৰ দালি, বেচনৰ লগত। কি কি দিয়ে এইটো? বেচন আৰু বেচন, জলকীয়া, পিঁয়াজ আৰু মচুৰ দালি। দহ টকাত কেইটা আহে পকৰি? 10 পিচ। এই দোকানখনৰ এই পকৰিকেইটা আপোনালোকে এবাৰ নিশ্চয় টেষ্ট কৰি চাব। এই মচমচীয়া পকৰিকেইটাৰ উপৰিও আপোনালোকে এই দোকানখনত পাব চিংৰা, কচৰি আৰু বিৰাটেই টেষ্টি পিয়াজি। পকৰি হৈ গ'ল ৰেডি আৰু 10 টকা 10 পিছৰ প্লেট ছিষ্টেমৰ এই পকৰি ক'ত পোৱা যায় আহক মই আপোনালোকক এড্ৰেছটো এতিয়া দেখাবলৈ ওলাইছোঁ। আৰু এই মজা মজা পকৰি পোৱা যায় কল্পনা টি ষ্টল। কল্পনা টি ষ্টলৰ পৰঠা মই আপোনালোকক দেখাইছিলোঁ। আৰু এই কল্পনা টি ষ্টলত চিংৰা, পকৰি, পিঁয়াজি এইবোৰো যথেষ্ট টেষ্টি পোৱা যায়। চ' আহি ট্ৰাই কৰিবহি কল্পনা টি ষ্টল, কমাৰ চুবুৰী, তেজপুৰ।